Welcome to my YouTube channel. আজি আমি বনাম বগৰীৰ আচাৰ আৰু বগৰীৰ আচাৰ বনাবৰ বাবে প্ৰথমে বগৰীবোৰ ভালেদৰে শুকাই ল'ব লাগিব। যেতিয়া 4-5 দিন ৰ'দত ভালেদৰে শুকোৱাৰ পিছত বগৰীবোৰ এনেকুৱা হৈ যাব তেতিয়া আমাৰ আচাৰ বনোৱাৰ কাৰণে একেবাৰে বগৰীবোৰ সাজু হৈ যাব। আৰু বগৰী আচাৰ বনোৱাৰ বাবে আমি ইয়াতে মছলাখিনি ভালেদৰে ভাজি ল'ব লাগিব। মছলাত আছে শুকান জলকীয়া, জিৰা, পাঁচফোৰণ আৰু কেঁচা লঙ্কা আছে কেইটামান। কেঁচা জলকীয়া আছে কেইটামান। ইয়াতে ইফালে আছে তেজপাত দুটামান আৰু যেহেতু আচাৰটো মিঠা হ'ব সেইবাবে অলপমান গুড় লৈছোঁ। প্ৰথমে আমি ভালেদৰে বগৰীখিনি হাতেৰে এৰুৱাই ল'ব লাগিব। এনেদৰে বগৰীবোৰ এৰুৱাই চেক কৰিব লাগিব ভিতৰত বেয়া আছে নেকি। তাৰপিছত বগৰীখিনি আমি ধুই ল'ম। এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে আমি দি দিম তেজপাত এটা। তেজপাতটো দি দিলোঁ। তাৰপিছত আমি মছলাখিনি অলপমান ভাজি ল'ম। তেল নোহোৱাকৈ ভাজিব লাগিব আৰু গেছৰ ফ্লেমটো একেবাৰে ল' ৰাখিব লাগিব। ইয়াতে শুকান জলকীয়া কেইটামান দি দিছোঁ আৰু লগতে জিৰাখিনিও ইয়াতে দি দিব লাগিব। জিৰাখিনিও ইয়াতে দি দিছোঁ আৰু অলপমান মছলাখিনি ভাজি ল'ব লাগিব। এইফালে মছলাখিনি ভাজি মোৰ নমাই লোৱা হ'ল। এতিয়া বগৰীখিনি ভালদৰে ধুই ল'ম। আপোনালোকে চাই থাকক। বগৰীখিনি এতিয়া এনেদৰে এৰাই ল'ব লাগিছোঁ আৰু তাৰপিছত বগৰীখিনি ধুই ল'ম। এইফালে বগৰীখিনিও ভালদৰে ধুই আনিলোঁ আৰু মছলাখিনিও ভালদৰে পিহি লৈ আছোঁ। ইয়াতেতো ক'লোৱে আগতে কি আছে। ইয়াতে আছে জিৰা, পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত। এইখিনি ভালদৰে কেৰাহীত ভাজি লৈছোঁ। এতিয়া এইটো পিহি তাৰপিছত দেখুৱাই আছোঁ। এয়া চাওক, এইফালে মোৰ বগৰীও ধুই লোৱা হৈ গৈছে আৰু এইফালে মোৰ মছলাখিনিও গুড়ি কৰা হৈ গৈছে। মছলাখিনি বেছি মিহি কৰিব নালাগে, যিহেতু আচাৰত এনেকুৱা অলপমান দানা দানা থাকিলে ভাল লাগে আচাৰটো খাই। এতিয়া সকলো ৰেডি, অকল বনোৱাৰহে দেৰি আৰু খাবৰ কাৰণে এতিয়া ৰখি আছোঁ। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাওক। একেবাৰে সহজ ঘৰুৱা পদ্ধতিত বগৰীৰ আচাৰ। আপোনালোকে অতি কম সময়তে আচাৰটো বনাব পাৰিব আৰু বেছি ৰ'দত দিয়াৰ ঝামেলাও নাই। ইয়াতে এদিন দুদিন সপ্তাহত ৰ'দত দিলেই হ'ব আৰু আচাৰটো 6 মাহলৈকে আপোনালোকে এটা কাঁচৰ বৈয়ামত ভৰাই ৰাখিব পাৰিব। এয়া কেৰাহীত দি দিছোঁ অকণমান মিঠাতেল আৰু দি দিছোঁ অলপমান তেজপাত আৰু দুটামান শুকান জলকীয়া। তেলটো গৰম হৈ যোৱাৰ পিছত ইয়াত দি দিছোঁ মই বগৰীখিনি। বগৰীখিনি তেলত দিয়াৰ পিছত ইয়াত দি দিছোঁ অলপমান নিমখ আৰু অলপমান দি দিছোঁ হালধি গুড়ি আৰু এতিয়া ভালদৰে নিমখ আৰু হালধি গুড়িখিনি মিহলাই ল'ব লাগিব আৰু গেছটো আপোনালোকে একেবাৰে ল' ফ্লেমত দিব, নহ'লে বগৰীখিনি তলৰ পৰা লাগি ধৰিব। যেতিয়া বগৰীটো অলপমান ভাজা হৈ যাব তাৰপিছত ওপৰত দি দিব মছলাখিনি। মছলাখিনি দিয়াৰ পিছত ভালদৰে এনেকৈ বগৰীৰ লগত মিহলাই ল'ব। মই বগৰীখিনিত অলপমান পানী দি লৈছিলোঁ। তাৰপিছত ইয়াতে দি আছোঁ মই গুড়খিনি। আপোনালোকে যিখিনি মিঠা খাব খোজে সেই হিচাপে গুড়খিনি মই ইয়াতে অলপ দিছোঁ, লাগিলে আৰু দিম পিছত। মই ইয়াতে আৰু অলপমান গুড় এড কৰি আছোঁ। তাৰপিছত গুড়খিনি ইয়াতে গলি যোৱাৰ পিছত বগৰী আচাৰটো যেতিয়া অলপমান আঠা আঠা হ'ব তেতিয়াহে নমাব লাগিব। আৰু বগৰী আচাৰ সদায় আপোনালোকে গুড়েৰে বনাব, চেনিৰে বনালে ইমান সোৱাদ নহয়। নমোৱাৰ আগতে ইয়াতে 2টা কেঁচা জলকীয়া দি দিছোঁ আৰু এয়াৰ আমাৰ বগৰীৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে এইটো যেতিয়া ঠাণ্ডা হ'ব তেতিয়া কাঁচৰ বৈয়াম এটাত ভৰাই থ'ব। মই ইয়াতে প্লাষ্টিকৰ বৈয়াম লৈছোঁ, কিন্তু পিছত কাঁচৰ বৈয়ামত ভৰাই থ'ব লাগিব। আপোনালোকে এনেদৰে বগৰীৰ আচাৰ বনাই খাই চাওক। যদি ভাল লাগে মোক কমেণ্টত জনাব কেনেকুৱা লাগিছে খাই, আৰু নিশ্চয় আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে।
যদি মোৰ ভিডিঅ'বোৰ ভালে লাগে তেন্তে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ'।